Hello everyone, আপোনালোকক মোৰ আন এটি ভ্লগলৈ স্বাগতম জনাইছো আৰু এই ভিডিও শুটটো কৰা হৈছিল 14 জানুৱাৰী 14 জানুৱাৰী আছিল বিহু আৰু প্ৰতি বছৰে আমি বিহুত মাৰ ঘৰত থাকো প্ৰথম বিহুৰ দিনা কাৰণ হিদিনাখন আমি সকলো বিলাক ভন্তিৰ পৰিয়াল লগ হওঁ মাৰ ঘৰত আৰু সুতালত আমি জুই ধৰি এটা সকলোৱে খানা খাওঁ আৰু জুইতে আমি সকলোখিনি খানা বনাও সেই দিনটোত আমাৰ বহুতখিনিয়ে ফুৰ্তি তামসা হয় কিন্তু যদিও মোৰ ভিডিওটো এডিটিং কৰিবৰ কাৰণে দেৰি হ'ল তথাপিও মই ভাবিছো ভিডিওটো আপলোড কৰো কাৰণ কিয় যদি নকৰো এটা বহুত ডাঙৰ মিস কৰা হ'ব সেই মেমৰিটো সেইভাবে আপোনালোকলৈ আগবঢ়ালো চাওকচোন বাৰু আমি কেনে ধৰণে আনন্দ ফুৰ্তিৰে সেই সন্ধিয়াটো পাৰ কৰো হাঁহৰ মাংস মাটি মাহৰ লগত আৰু মাটি মাহৰ লগত মই হাঁহৰ মাংস ঘৰত বনাই পোৱা নাই আজি বনাম ইয়াতে মায়ে অলপমান ৰেষ্ট লৈছে মোক কৈছে তয়ে বনা মই বনাম আৰু আমাৰ জুগালি হৈছে এয়া বংকু আহা বাবু আহা পিঞ্জু জুগালি হেল্পাৰ আৰু হা এফালে পৰ্ক আছে পৰ্ক স্পেচিয়েল আছে লাই শাকৰ লগত আৰু এতিয়া আমি লাহে লাহে পৰ্কটো আমাৰ মানে খানাত থকা হৈছে আৰু লগতে চিকেন হ'ব বাচ্চাবিলাকৰ কাৰণে চিকেন ফ্ৰাই দালি হ'ব মাছ ফ্ৰাই হ'ব আৰু ভাত হ'ব আজি আসলতে আজি আমাৰ সকলোৱে আজি কি বংকু আজি কি হয় কি বনাব মাঘী পন্তা মাঘী পন্তা মানে অহাকালি সকলোৱে মাঘী পন্তা খায় আজি মানে হৰহকে ৰান্ধি থব আৰু কালিলৈ সকলোৱে সেই পইতা ভাত মানে অলপমান কিবা কিবি থৈ দিয়ে নতুনকে ভাতটো বনাই কিন্তু অলপ হলেও আজি ৰন্ধাটো থব মানে থৈ দি অহাকালি মাঘী পন্তা খাব আৰু এয়া চোতালত ধনি লগাই থৈ দিছে আৰু ইয়াৰ চাৰিওফালে বহি আমি সকলোৱে ফুৰ্তি কৰিম অকমান পিছত ৰিয়া আমাৰ আহি পালে সকলোবিলাক এতিয়া কি খাই আছ তহঁতে কণী খা বাহ দেখিলে খানা বনাইছে ভাই পকৰি কণী চপ ইমান ধুনীয়া আছে দেখিলে পকৰি দিবিচোন দে কাম দে আপোনালোকক দেখাই দিওঁ এইফালে খানা পিনা চলি আছে খানা ষ্টাৰ্ট হ'ল আৰু এতিয়া গান বজা আজি গান নাই নেকি বাবার মালিকিনো নাই বাবা বলো করো নাই কইতে বেশি দিছি তো এটা না ফা অনময় অলমান না কইতে আপন হাত জগন্নাথ খাই দি হাত দে এবারে ডান্স চলি আছে বিহু ডান্স পুরা এনজয় ক্যামেরা এইটো হেল্পাৰ আছে ক্যামেৰামেন নহয় বাবু কৰো নকৰিবা লৈ থাকা
সবে নিজৰ নিজৰ স্পেচিয়েল ডিশ আজি বনাই আছে মোৰ মাটিমাহ আৰু হাঁহে মাহে এখন মোৰ হল আৰু এফালে চলি আছে কি তাকে গাহৰি হা লাই শাকেৰে গাহৰি এই খাও নাখানি এয়া লাই পাতেৰে বনোৱা গাহৰি বা দেখিব বৰ ধুনীয়া হৈছে এইটো স্পেচিয়েল হল আমাৰ ৰাকেশ প্ৰকাশ দাস গাহৰি ৰাজ্যতে বাস কৰোঁ গাহৰি ৰাজ্য ক'ত 11 বছৰ ধৰি গাহৰি ৰাজ্যত বাস কৰি আজি বকু গাহৰি গোটেই তাতেতো মই অভ্যাস কৰিলো তাতেহে বকুত থাকি দেখিহে চব ইয়াতে যি ধুনীয়া বনায় লাই শাকেৰে বঢ়িয়া একদম বিৰাট আমি এতিয়া তেজপুৰ গলে ৰোটাত পায় ৰোটাত আমি খাই দিওঁ এইফালে কি আছে আলু পুৰা নেকি এইফালে আলু বেঙেনা পুৰা নেকি হা আলু বেঙেনা পুৰা নাই আলু দিছা বুবুলত নাই একো বৰ্তমান মই আহি পাইছোহে হয় নেকি কিবা যদি সুবিধা পাও কৰি নিশ্চয় বুবুলৰ কিবা স্পেচিয়েল ডিশ এটা থাকিব লাগিছিল ন হয়নে সবে নিজৰ কিন্তু বহুত আজি কলৰ পাতত খাইছো দেই আমি খানাৰ দিনাখন মানে ফ্ৰেছ কলপাত আনিয়ে ভাত খাওঁ খাই ভাল লাগে কলপাতত এটা সুন্দৰ গোন্ধ এটা আহে গৰম গৰম ভাতৰ স্পেচিয়েল আমাৰ এতিয়া সবে লগ লাগি বনোৱা মেলা হ'ল আমি খাবলৈ বহিছো সবে আজি বিহু স্পেচিয়েল আমি মা দেজিমা মুনিবা একলগে লগ লাগি খাম আজি স্পেচিয়েল আমাৰ কি আছে কেনেকুৱা আছে মা মাটিমাহ কেনেকুৱা আছে হা ধুনীয়া আছে আৰু মাৰ মাটিমাহ স্পেচিয়েল মানে কিন্তু মাটিমাহখন আজি মই বনালো সবে ভাল হোৱা বুলি কৈছে মই অকণমান টেষ্ট কৰোঁ আৰু এতিয়া খাবলৈ বহিছো আৰু আজিৰ ভিডিঅ'টি এনেধৰণে সামৰণি মাৰিম সকলোলৈকে ভোগালীৰ আকৌ পুনৰবাৰ শুভেচ্ছা যাচিলোঁ আমি এতিয়া খানাটো এনজয় কৰোঁ সকলোৱে হেপী বিহু Saniki buku tetai Bogi bogi soali hai oi hai Misiki hahi re khuli khuli khai